ৰাম মন্দিৰ যাব আহিছিলোঁ, ৰাস্তা বন্ধ কৰি থৈ দিছে। কেনেকৈ যায়, গোটেই জাম, যাবই নোৱাৰা কৰি থৈ দিছে। চোৱা, আৰু গাড়ীবিলাক এনেকেই বিজে বিজে ৰাখি থৈ দিছে। আমাৰ গাড়ী এখন আহি পাইছি, জামৰ পৰা বাচিলোঁ বাৰু। ওলা ওলা ওলা, তাৰ কি পুৰা যাম। সম্পূৰ্ণ 8 ঘণ্টা যোৰা, সম্পূৰ্ণ 8 ঘণ্টা সম্পূৰ্ণ। এতিয়াও জামতে ফাঁচি আছে মানুহবিলাক, যাব পৰা নাই এতিয়ালৈকে। চব বাছবিলাক আৰু এইবিলাক গাড়ীবিলাক আগে আগে সোমাই পুৰা জামবিলাক বেছি কৰি দিয়ে, আগেদি সোমাই দিছে। সেইকাৰণে পুলিচে আগফালে সেইকাৰণে এটা কাম কৰিছে, ভাল কাম কৰিছে। যিবিলাক একদম ক্ৰছ লাইনত দিছে না, সেইবিলাকক ডাইৰেক্ট ফটো মাৰিছে আৰু ফাইন কাটছে। গুড মৰ্ণিং গাইজ, এতিয়া আমি যাম ৰাম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। আমাৰ মল্লিকদাৰ ৰেডি পুৰা। এফালে জিতানে কি কৰি আছে? এফালে আছে, এইফালে খুৰা কাপোৰ পিন্ধি আছে। গাইজ 800 মিটাৰ খোজ কাঢ়লোঁ, তাৰপিছত এইটো অলপ মন্দিৰটো দেখা দেখি হৈছে আৰু এইটো যাই আছোঁ আৰু খোজকাঢ়ি। এই ইয়াত সীতা দেৱীয়ে গা ধুইছিল বোলে, স্নান কৰা জেগা এইটো। কি মজা, ৱাও। ৰাতিপুৱা 5টা বজাত মানুহ চাওক কিমান মন্দিৰত ভিৰ। এইবিলাক মন্দিৰ দৰ্শন কৰি আহিল, তাৰপিছত আমি মন্দিৰ দৰ্শন কৰিবৰ কাৰণে গৈ আছোঁ। মানুহৰ ভিৰ দেখা পাইছেনে? এই ৰাতিপুৱা 5টা বজাতে ইমান মানুহৰ ভিৰ মানে। অযোধ্যাৰ এৰিয়া চাওক, কিমান ডাঙৰ এৰিয়া। ইয়াৰ পৰা ৱাল পুৰা, ইফালে ট্ৰেইন লাইন আছে, ট্ৰেইন লাইনৰ চাইডে এইখন ৱাল। মন্দিৰ গৈ পোৱাই নাই আমি মানে। মানুহ চাওক এই 5টা বাজি, এতিয়া বাৰু 6টা বাজিলে, আমি 5টা বজাত ওলাইছিলোঁ। গাইজ আৰু এটা কথা গম পালোঁ, ডিম্পু দা যেতিয়া ৰাম মন্দিৰ চাব আহিছিল তেতিয়া ইয়াত মোবাইল নিব দিয়া নাছিল বোলে ভিতৰলৈকে। আমি কিন্তু নিব পালোঁ। এইয়া মেইন মন্দিৰটো ইয়াতে বনাই আছে মানে, এইবিলাক চব। এইয়া মন্দিৰৰ ভিতৰত সোমাম আৰু এতিয়া আমি। এইয়া মন্দিৰৰ ভিতৰত সোমাম আমি। এয়া মন্দিৰৰ ভিতৰখন সম্পূৰ্ণ আপোনালোকে দেখুৱাইছোঁ। এইবিলাক মানুহ চাওক কিমান লাইন পাতি আছে। আমি আউটচাইডেদি আহিলোঁ নেকি। এইবিলাক মানুহ চাওক। এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশ চাওক, ধুনীয়া। মন্দিৰৰ ভিতৰৰ পৰিৱেশ চাওক, একদম মন্দিৰটোৰ ভিতৰৰ পৰিৱেশ। মন্দিৰৰ ভিতৰৰ পৰিৱেশ মল্লিকা, এই
আমি আহিলোঁ অযোধ্যা মন্দিৰ চালোঁ মন্দিৰ দৰ্শন কৰাৰ পিছত আমি ইফালে ওলাইছোঁ মানে মানুহৰ ভিৰ পুৰা ৰাতিপুৱা 5টা বজাৰ পৰা লাইন পাতি এতিয়া মন্দিৰ দৰ্শন কৰি ইয়াতে ফটো উঠিলোঁ এয়া আমাৰ লগত মন্দিৰটা আছে পুৰা গ্ৰুপ এইফালে ৰাতি আছে হাই দে হাই তাৰপিছত আমি এই দেনি কেমেৰামেন